পাৰিছোঁ আমি সহায় কৰিব ওলাইছোঁ মানে মেইন গোটেই গেটআপটো মানে গোটেই লৈছিলে গোটেই আমাৰ ককাইদেউজন আৰু বৌ। আচ্ছা, এই বৌ বহুতে ছ'চিয়েল মিডিয়াত দেখি আছে, আলোচনা কৰিছিলোঁ কিবা এটা দিব পাৰিলে ভাল হয় বুলি। আমি আলোচনা কৰোঁতে এয়া কাপোৰখিনি পেক কৰি লৈছোঁ। বজাৰলৈ গ'লোঁ, অকণমান ইনাৰৱেৰ আৰু চাদৰ কেইখনমান আনিলোঁ, কাৰণ তেওঁলোকক ইনাৰৱেৰো বহুত প্ৰয়োজন। আৰু দেউতাক ক'লোঁ অলপ সৰুকৈ ধুনীয়াকৈ পেকিং কৰি দিবলৈ, কাৰণ মই অকলে স্কুটিত লৈ যাবলৈ অসুবিধা হ'ব। আৰু এয়া ফাইনেলি আহি পালোঁ লুইট ষ্ট'ৰ। ইয়াতে তেওঁলোকে বান সাহায্যৰ কাৰণে লৈ আছে। নিজৰ ফালৰ পৰা অকণমান চেষ্টা কৰিলোঁ কিবা এটা দিব। কোট তিনালি দেখিছেনে? কোট তিনালি এয়া লুইট ষ্ট'ৰ, ইয়াতে বান সাহায্য লৈ আছে। আৰু এয়া বাইদেউ, বান সাহায্য আপোনালোকে কেনেকৈ কি ক'ত লৈ আছে? আজি কাইলৈ ৰাতিপুৱাই আমাৰ ইয়াৰ পৰা যাব, গতিকে আজিয়ে লোৱা হ'ব। আজি ৰাতিলৈকে দিব পাৰিব ন? আজি কাইলৈ ৰাতিপুৱাই যাব। গাঁৱৰ ভিতৰৰ ভিতৰখিনি পোৱা নাই বুলি কৈছে। এখন মেইন বস্তু হয় ইয়াৰ পৰা চব চলি আছে। প্লাছ এতিয়া বৰ্তমান মোৰ ঘৰতে আছে, মাৰলি কাষৰতে ওচৰতে যিটো তাতো লৈ আছে। তাৰ কাষত নহয় বস্তু তাতে ষ্টক কৰি তাতে দুগৰাকী পালোঁ মানে দোকান বন্ধ হৈ গ'লো। 11টা বজাত আমি পেকিং কৰিবলগীয়া আছে, আৰু কিবা বস্তু আৰু বজাৰ বস্তু আনিবলগীয়া আছে, সৰু ল'ৰা ছোৱালী বস্তু আনিবলগীয়া আছে। কিন্তু এড্ৰেছ এখন দুটা দিলোঁ, যদি দোকানো বন্ধ হৈছে দোকান তোমাৰ ইচ্ছা কৰিলে 12টালৈ দিব পাৰিব, তাতো দিব পাৰিব। মানে কি বস্তু এতিয়া দিলে ভাল হয় আপোনালোকে ক'ব পাৰিব নেকি? মাইকী মানুহ হয়, মাইকী মানুহ হৈছে মাইকী মানুহ থ্ৰুদি যি বস্তু লাগে ধৰক বুজি লওঁ, সেইটো মই ইমান বুজাই ক'ব নাজানো। কওকচোন কথাখিনি। ৰাইজৰ মানে যিটো হাহাকাৰ শুনিছোঁ এতিয়া বৰ্তমান ক'ব গ'লে মাইকী মানুহ বহুত প্ৰব্লেম হৈছে বুলি কিবা শুনিছোঁ। পানীতো নাই, অযথা খাবলৈ বুলিতো নাই, বা বেলেগ আছে কিবা কিবি। সেইকাৰণে মানে মাইকী মানুহ প্ৰয়োজনীয় বস্তু কি হয় যে পাৰে আপোনালোকৰ সহায় কৰিব পাৰে। সেইটো আমাৰ জোৰ জুলুম নহয়, স্ব ইচ্ছাৰ কথা। কোনোবা কিবা পাৰিছে কৰিব পাৰে, নহ'লে আপত্তি নাই। আমি যিহেতুকে ওলালোৱে যেতিয়া যেনেকৈ পাৰিছোঁ আমি সহায় কৰিব ওলাইছোঁ মানে মেইন গোটেই গেটআপটো মানে গোটেই লৈছিলে গোটেই আমাৰ ককাইদেউজন আৰু বৌ। আচ্ছা, এই বৌ বহুতে ছ'চিয়েল মিডিয়াত দেখি আছে। আলোচনা কৰিছিলোঁ কিবা এটা দিব পাৰিলে ভাল হয় বুলি। আমি আলোচনা কৰোঁতে ওচৰত দুজনমান ভাইটি আহিলে, ভাইটিও আহিলে। তাৰপিছত আমি আলোচনা কৰি পেলাই মানে কথাখিনি আৰু ফেচবুকত দি দিয়াৰ পিছত ইমান মানে ফেচবুকত ভিডিঅ' চাইও আহিছে, আৰু ওচৰ পাজৰ গম পোৱা গোটেই মানে চবেই যিমান পাৰে যেনেকৈ পাৰে সহায় কৰিছে আমাক মানে, আৰু ভাল লাগিছে। আমিও ভবা নাছিলোঁ ইমানখিনি আগবাঢ়িব পাৰিম বুলি। গুৱাহাটীৰ পৰা ভিডিঅ' চিডিঅ' চাই পঠাইছে, হায়দৰাবাদ বেংগলোৰৰ পৰা পঠাইছে, আৰু আমাৰ মাৰ্ঘেৰিটাৰ পৰা পঠাইছে, আৰু আমাৰ ওচৰো মানে বহুতে ভিডিঅ' চাই পেলাই গম পাই পঠিয়াইছে। আৰু আমি 200মান মানুহৰ কাৰণে 200 পৰিয়ালৰ কাৰণে টাৰ্গেট লৈছোঁ। সেইখিনি মানে আমাৰ সম্পূৰ্ণ হৈছেগৈ লাহেকৈ। আৰু আপোনালোকে যদি সহায় কৰিব বিচাৰে, কাৰণ মানুহে মানুহৰ বাবে, আপোনালোকে অকণমান হ'লেও যদি সকলোৱে যদি সহায় কৰে তেনেহ'লে বহুত ডাঙৰ এটা সহায় হ'ব। এয়া ইয়াতে আহিছিলোঁ লুইট ষ্ট'ৰ। এয়া মোৰ লগৰজনীয়ে এটা ভিডিঅ' শ্বেয়াৰ কৰিছিলে, তেতিয়া মই গম পালোঁ যে ইয়াৰ পৰা লৈ থকা হৈছে। সেইকাৰণে মই আজি যেনেকৈ পাৰোঁ নিজৰ সামৰ্থ্য অনুযায়ী মই সহায় কৰিবলৈ আহিছিলোঁ। তাইও সহায় কৰিছে নহয়নে? কি ক'বা? আমি মানে কি সৰু সৰুকৈ কাম কৰি পেলাই অলপ যিখিনি পাৰোঁ তেনেকৈ দুইজনীয়ে চলি আছোঁ, আৰু নিজৰ ফালৰ পৰা যেনেকৈ হয়। কালি মই অলপমান দিলোঁ, তাই এতিয়া দিছে অলপমান। তো এড্ৰেছটো আপোনালোকে সেই চবেই অলপ অলপকৈ সহায় কৰিলেও বহুত হয়। আৰু আপোনালোকে স্ক্ৰীণত মই নাম্বাৰটো দি দিম, আপোনালোকে সেই নম্বৰত কণ্টেক্ট কৰিবও পাৰিব। আৰু যদি আজি আপোনালোকে আহিব পাৰিব। এয়া কোট তিনিআলি দেখিছেনে? কোট তিনিআলিৰ এই ওচৰতে এয়া লুইট ষ্ট'ৰ দোকানখন। ইয়াতে মই ফোন নম্বৰটো স্ক্ৰীণত দি দিম, আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰিব। ধন্যবাদ।